हेलो एवरीवन आशा কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি ৰাতিপুৱা ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল খোৱা বোৱা হৈ গ'ল সকলোৰে মই খাব বাকী আছোঁ ভোক লগা নাই যিহেতু খোৱাও নাই তাৰ বাবে এতিয়া দুপৰীয়াৰ বাবে ৰান্ধা বঢ়াম আজি বনাম এগ কাৰী আৰু বেঙেনা ভাজি আৰু দাইলটো হৈ গৈছে অলৰেডি মৰ্ণিঙত খাইছোঁ যিহেতু একেবাৰে বনাই ৰাখিছোঁ মই তো এতিয়া বলক বনাওঁগৈ এয়া ডিম বইল কৰি ৰাখিছোঁ এয়া আলু বইল কৰি ৰাখিছোঁ এইখিনি পিঁয়াজ মোৰ দৰকাৰ পৰিব আৰু এয়া নহৰু আদা এইখিনি সকলো মোৰ দৰকাৰ পৰিব ডিমৰ ঝোলৰ বাবে তো ৰেডি কৰি ৰাখিছোঁ এয়া মোৰ ৰান্ধা কমপ্লিট এগ কাৰীও হৈ গ'ল আৰু বেঙেনাটো পাছত বনাম তাৰ বাবে অকণমান নিমখ হালধি মাখি ৰাখি দিছোঁ আৰু এয়া ভাত লগতে এইফালে মোৰ দাইলো হৈ গ'ল দাইলটো মানে ৰাতিপুৱা হৈ আছিলে এয়া ময়দা লৈছোঁ হাজবেণ্ডৰ কিবা এটা ফেভৰেট ডিছ আজি ৰাতি বনাই খুৱাম তেওঁক তো মুঠি ৰাখি দিম এতিয়াই তাৰপাছতে এয়া মই অৰিঅ' বিস্কুট পিউষক দিলোঁ এপেকেট তাৰ ভোক লাগিছে যিহেতু এয়া মোৰ লাঞ্চ থালিটো এগ কাৰী আৰু ভাত নেমু জলকীয়া আৰু অকণমান কুৰকুৰি লৈছোঁ দুপৰীয়া ভাতটো খাই অকণমান সময় জিৰণি লৈছিলোঁ এতিয়া শুই উঠোঁতে এতিয়া মোৰ সন্ধিয়াই হৈ গ'ল তো সন্ধিয়া পূজা ভাগ দি ল'লোঁ পূজা দিয়াৰ পাছতে এতিয়া ভাবিছোঁ ৰাতি যিহেতু ডিনাৰৰ বাবে আজি হাজবেণ্ডৰ কিবা এটা স্পেচিয়েল বনাম তো তাকে বোলো ৰেডি কৰোঁ নে সন্ধিয়া পিউষক কিবা এটা খুৱাই লওঁ তাকে ভাবি আছোঁ কিবা এটা কৰোঁ এতিয়া বলক কিটচেনত আছে এয়া পিউষৰ বাবে মা আইচক্ৰীম আনিছিলে মা অকণমান ওলাই গৈছিলে তো আইচক্ৰীম আনি দিলে তাৰ বাবে তাক মই দি লওঁ এতিয়া খাওঁ এতিয়া সন্ধিয়া মই কিটচেনত আহিছোঁ যিহেতু মই ৰাতিৰ বাবে হাজবেণ্ডৰ বাবে কিবা স্পেচিয়েল বনাম বুলি কৈছিলোঁ তেখেতে ভাল পায় পৰঠা আলু পৰঠা তো আজি মই আলু পৰঠা বনাম কি ইনগ্ৰেডিয়েণ্ট ৰেডি কৰি ৰাখিছোঁ বলক আপোনালোকে খাই লওক কৰিছোঁ আৰু এয়া ময়দা মুঠি ৰাখিছোঁ যিহেতু মই আলু পৰঠা বনাম আজি হাজবেণ্ডে বহুত ভাল পায় আলু পৰঠা তাৰ বাবে এয়া আমাৰ বিৰুক মই অকণমান বাথৰুমত নিছিলোঁ তাৰ মানে পেচাব পাইছিলে তাৰ বাবে কিটচেনৰ সকলোখিনি কাম কৰি মই ৰুমলৈ আহিছোঁ ময়দাটো যে মুঠি ৰাখিলোঁ সেইটো আগতে মানে মুঠি ৰাখিলে খাবলৈ ছফ্ট হয় আৰু আলুটো মানে পিটিকি এনেকৈ তেলত অকণমান ফ্ৰাই কৰি ল'লে সেইটো খাবলৈ টেষ্ট হয় তাৰ বাবে মই এনেদৰে কৰি ৰাখোঁ আৰু আগতে মানে ঠাণ্ডা হোৱাৰ বাবে মই এনেকৈ আগতে বনাই ৰাখি দিছোঁ তেতিয়া মানে ঠাণ্ডা হ'লে বনাবলৈ সুবিধা হয় পিউষ এতিয়া নাই পিউষ আইতাকৰ লগত ফুৰিবলৈ ওলাই গৈছে তো মই সি নাথাকোঁতে যিখিনি মোৰ কাম আছে ৰুমত সেইখিনি মই কমপ্লিট কৰি লওঁ এতিয়া মই কিটচেনত আহি গ'লোঁ পৰঠা বনাবৰ বাবে ৰাতিৰ বাবে বনাই একচুৱেলি হট গেছতে ৰাখি দিম আৰু মোৰ এয়া হেল্পাৰ আজিৰ চুনা এই যে সি মোক আজি বোলে হেল্প কৰিব তো চাওক কিমানখিনি হেল্প কৰে সি আজি মোক তোমাৰ হেল্প কৰা হৈ গৈছে আমাৰে হৈ গৈছে এইফালে চাওক মোৰ ইমানখিনিয়ে হোৱা নাই সি বোলে মোক হেল্প কৰি ল'লে হোৱা এয়া মোৰ ৰাতিৰ ডিনাৰ বনোৱা কমপ্লিট হৈ গ'ল দুপৰীয়াৰে এগ কাৰী আছিলে সেইটো অকণমান গৰম কৰিলোঁ এতিয়া আৰু লগতে এয়া কাটিছোঁ পিঁয়াজ আৰু ইয়াতে আছে পৰঠা আৰু ইফালেও আছে পৰঠা তো বনোৱা হৈ গ'ল এতিয়া ৰুমত গৈ অকণমান ফ্ৰেছন আপ হৈ আহোঁ সিহঁত অহা নাই এয়া মোৰ ৰাতিৰ ডিনাৰ পৰঠা চচ এগ কাৰী আৰু পিঁয়াজ বাছ মোৰ ৰাতিৰ ডিনাৰ কমপ্লিট হৈ গ'ল এতিয়া মই ফ্ৰেছন আপ হৈ আহিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে আপোনালোকৰ মোৰ ভিডিঅ'জবোৰ চাই ভাল লাগি থাকে তেন্তে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু মোৰ এটা ইনষ্টাগ্ৰাম ID আছে মই ইয়াতে দি দিম আপোনালোকে যদি ফ'ল' কৰিব মন যায় ফ'ল' কৰিব আহিছোঁ আজিলৈ